নমস্কাৰ খুলুমবাই ভাল দেখছিনে দেখা নাই গা ধুলো মই হেল্ল' বেহেরবাড়ি ছাই আছে না নাই ছাই আছে ধন্যবাদ ধন্যবাদ বেহেরবাড়ি ছাই থাকবে মই যাই আছো তো আৰু 3 মাহ ৰখি থাকচোন 3 মাহ 1 মাহ গেল 3 মাহৰ পিছত মই বেহেৰবাড়িত যাই আছো আৰু এটা বড়ো মানুহ আছে নহয় ইয়াতে চিনি পোৱা নে নাপা এই বাইলুংটো বড়ো হে বুজা নাই বিউটি বাইলুং কছাৰী হয় তাকে মোক বুলি ভাবি থাকবি চাই থাকবি বুজি পাইছা চাই থাকবি দেই এতিয়া মই যাব ওলাইছো ক্লাছত অলপ পিছত লগ পাম হ'ব না কিবা প্ৰশ্ন কৰবে নকৰা ভাল দে ভালে থাকবি ময়ো ভালে আছো বুজি পাইছা এতিয়া মানে মুম্বাইত পুৰাপুৰি খোলা দিলাক কোনোবা যদি আহিব মন আছে আহিব পাৰা হৈছে বুজি পাইছা এক্টিঙৰ কোৰ্চ ল'বা কেমেৰাৰ কোৰ্চ ল'বা মেকআপৰ কোৰ্চ ল'বা ডেন্সৰ কোৰ্চ ল'বা যদি আহিব মন আছে আহিব পাৰে আৰু মিউজিকৰ কোৰ্চ লোৱা যদি ইয়াতে এজনে আছে আমাৰ অসমৰ বিখ্যাত মিউজিক ডাইৰেক্টৰ যতীন শৰ্মা মাইনাদা গীত অডিঅ'গ্ৰাফৰ মালিক দুটাকে ষ্টুডিঅ' আছে বুজি পাইছা ঠিক আছে আহিলে লগ পাম নমস্কাৰ জয় বুঢ়াই বাথৌ এটা কথা ক'ম বুলি আকৌ আহিলোঁ মানে কিছুমান আমাৰ ইউটিউবাৰসকলে উল্টা পুল্টা কৈ আছে আমাৰ মোক লৈ মানে বেহেৰবাৰীৰ কথা সেইটো নহয় আমাৰ একো কাজিয়া পেচাল হোৱা নাই মোৰ কোৰ্চটো শেষ হ'লে মই আকৌ বেহেৰবাৰীত যাম বুজি পাইছা আমাৰ বেহেৰবাৰী আউটপোষ্টৰ আৰ্টিষ্টবিলাকে এটা পৰিয়ালৰ দৰে থাকে বেলেগ চিৰিয়েলৰ এনেকৈ আমি দেখা নাপাওঁ কিন্তু আমাৰটো একে পৰিয়াল বেমাৰ হ'লে পইচা তুলি চাই আমাৰটো কোনোবা খাব নাপালি পইচা তুলি খুৱাই দিয়ে আৰু আমাৰ মানে কি এটা স্লাইচ আনিলেও আমি ভাগাই খাং এটা বিস্কুট পেকেট আনিলেও আমি ভাগাই খাং আমি ঘৰৰ দৰে থাকোঁ আমাৰ কোনো কাজিয়া পেচাল নাই সেইটো কথাটো উল্টা পুল্টা নিউজ বনাই দি থাকিব নালাগে দে মই আপোনালোকক অনুৰোধ জনাইছোঁ কাৰণ এইবিলাক কথা ৰাইজে জানিলে আমাক বেয়া পাব সেইকাৰণে সেনেকৈ উল্টা পুল্টা কথা কৈ নাথাকিবি আমি একেলগে আছোঁ কেতিয়াবা মই নাথাকোঁ কেতিয়াবা বাইলুং নাথাকে কেতিয়াবা কেকে নাথাকে কেতিয়াবা মোহন নাথাকে যিসকল আৰ্টিষ্টে নাথাকে আমাৰ ৰাইটাৰে সেইবিলাক মিলাই কিনে লিখি থাকে সেইকাৰণে আমি এটা পৰিয়ালৰ হৈ কামটো কৰি থাকোঁ আমি সুধি মেলিহে ছুটি লওঁ নুসুধাকৈ নলওঁ আৰু কায়ো ল'ব নোৱাৰে সেনেকৈ বুজি পাইছা মাত্ৰ আপোনালোকে মনে প্ৰাণে চাই থাকিলে হ'ল দে একো বেয়া ভাববা নালাগে মই যাই আছোঁ মই বসুমতাৰী যাই আছোঁ দেই নমস্কাৰ